ৰাতিপুৱা বৰষুণৰ কোবত কিমান দেৰি টোপনি গলো গমেই নাপাওঁ। শুই উঠি মুখখন ধুই আহি আইনাখন চোৱাৰ অভ্যাস এটা আছে। এইখন মোৰ আজিকালি নতুন বেড, মানে গৰমৰ কোবত শুব নোৱাৰি পকাতে পাৰি ললো। পিছে বতৰটো আজি ডাৱৰীয়া। দিনটোৰ আৰম্ভণিতে চাহে পিয়ল মুখত নললে দিনটো ভালেই নালাগে। এইফালে চাহ গৰম হৈ মানে মই ভাবিলো কালি ঘৰৰ পৰা দিয়া টোপোলাটোকে লৈ আহো। এইটো কামত লাগি থাকোতে সেইফালে আকৌ চাহৰ কথা পাহৰিয়ে থাকিলো। চাহৰ পিয়লাটো হাতত লৈ বিস্কুট দুখন মাৰুক কৈ চুবাই টোপোলাটোতনো কি আছে ভালকৈ চাবলৈ লাগিল। মই বোলো নাই, টোপোলাটো ভালকৈ চাব লাগিব বুলি গোটেই বস্তুখিনি সামৰি ললো। আচলতে ঘৰৰ পৰা আঁতৰি ৰুমত থকা সকলেহে জানে ঘৰৰ পৰা অহা টোপোলাটোৰ কাৰণে আমি কিমান ৰখি থাকো। লাগিলে সেয়া অকণমানি কিবা এটাই হওক, কিন্তু আমাৰ কাৰণে সেইটোৱে আপোন। টোপোলাটোত বৰ বিশেষ আছিল বুলিও নকওঁ, কিন্তু এইখিনি হয়তো বজাৰৰ বিলাহী কবিতকৈ বেছি স্বাস্থ্যজনক সেইটো মই চিয়ৰ। বিশেষকৈ এই বন পাচলিৰ থালিখন প্ৰাইচলেছ বুলি ক'ব পাৰি। এইখিনি দেখিলে গাঁৱলৈকে মনত পৰে। গাঁৱৰ সেই দিনবোৰে ভাল আছিল দিয়ক। এতিয়াবা হয়তো গৰম বন্ধৰ বৰশীৰ যুগ, নহলে হয়তো আমৰ তল। পিছে এইখন দেখিছে, এইখন মোৰ টেবুল, মানে পঢ়া টেবুল বুলি কওঁ যদিও মই তাতে শুই থাকো। কেতিয়াবা ৰুমটো দেখাম দিয়ক, আজি টেবুলখনকে চাওক। নতুন ভিডিঅ'ত আকৌ লগ